हेलो दोस्तों, आज আমি পৃথিৱীৰ ৰিয়েল সুপাৰ হিৰোৰ কথা ক'ব গৈ আছোঁ। এনেতো মুভি চিৰিয়েল আদি সুপাৰ হিৰোৰ বিষয়ে চাই থাকে আৰু শুনি থাকে, কিন্তু ৰিয়েল লাইফতো সুপাৰ হিৰো আছে। যদি নেজানে ফুল ভিডিঅ' চাওক। ইয়াৰ ভিতৰত বেছিভাগ সুপাৰ হিৰোৰ ওচৰত জন্মৰ পৰা এনেকুৱা পাৱাৰ দেখা যায়, যাৰ বিষয়ে চায়েন্সো জানিব পৰা নাই। আজি এনেকুৱাই 10টা সুপাৰ হিৰোৰ ভিডিঅ' লৈ আহিছোঁ। মিষ্টাৰ ইটেন, ই জন্মৰ পৰাই চব বস্তু খাব পাৰে, যেনে প্লাষ্টিক, গ্লাছ, মেটেল আদি। ইয়াৰ ঘৰ ফ্ৰান্সত। এই সব খোৱাৰ পিছতো তাৰ কোনো ধৰণৰ অসুবিধা হোৱা নাই। ইয়াৰ নাম মাইক হয়। মেগনেটিক মেন, মালয়েছিয়াৰ 70 বছৰীয়া লিউথিলিন যিকোনো ধৰণৰ মেটেল নিজৰ ফালে টানি ল'ব পাৰে। তাৰ ওচৰত ইমান পাৱাৰ আছে যে সি এটা কাৰক কণ্ট্ৰল কৰিব পাৰে। দ্বিতীয় নম্বৰত শব্দৰে দেখিব পৰা মানুহ। ৰেটিনা কেঞ্চাৰৰ কাৰণে আমেৰিকাৰ এটা 3 বছৰীয়া ল'ৰা বেনৰ চকু উলিয়াই দিয়া হয়। তাৰ পিছত বেন শব্দৰে তাৰ আশে-পাশে থকা বস্তুৰ বিষয়ে জনাৰ জ্ঞান শিকে। বেন কাৰো হেল্প নোলোৱাকৈ গোটেই লাইফ পাৰ কৰি থাকে। 2009 চনত আৰু এটা কেঞ্চাৰৰ কাৰণে মৃত্যুবৰণ কৰে। নম্বৰ 3ত আহে আই পপিং মেন। ব্ৰাজিলত থকা কিলেৰিঅ' পিণ্টৰ ওচৰত এনেকুৱা শক্তি আছে যে ই নিজৰ চকু 4 চেণ্টিমিটাৰ লৈ নিজৰ চকু বাহিৰত ওলাব পাৰে, অৰ্থাৎ 95% তাৰ চকু বাহিৰত ওলাব পাৰে। পৃথিৱীৰ আজিলৈ কোনেও এনেকুৱা কৰিব পৰা নাই। ইয়াৰ কাৰণে ইয়াক ছুপাৰমেন বুলি কোৱা হয়, যিটো আমাৰ কাৰণে অসম্ভৱ। তাৰপিছত আহে টৰ্চাৰ কিং। আমেৰিকাৰ টিম কেৰিন লেনৰ গাত এনেকুৱা শক্তি আছে যে কেতিয়াও দুখ নাপায়। ইয়াৰ বিষয়ে পৃথিৱীৰ বহুতো চাইণ্টিষ্ট ষ্টাডি কৰে, কিন্তু সিহঁতে বুজিব নোৱাৰে যে এইটো কেনেকৈ হ'ব পাৰে। ই তাৰ এই শক্তি শ্ব' অফ কৰি মানুহক দেখাই থাকে, যেনেকৈ আমি নিজৰ গাত আঘাত কৰিলে দুখ পাওঁ, কিন্তু সি নহয়। ইয়াৰ পিছত হ'ল লায়ন উইস্পাৰ। সাউথ আফ্ৰিকাত থকা কেভিন ৰিচাৰ্ডছনৰ ওচৰত এনেকুৱা শক্তি আছে যে সি হিংস্ৰ প্ৰাণীৰ লগত কথা ক'ব পাৰে। লায়ন, টাইগাৰ, শিয়াল আদিৰ ওচৰত গৈ ই ইংগিতেৰে কথা কৈ থাকে। কেভিন এই প্ৰাণীৰ লগত খেলিও থাকে। আজিলৈ মানুহে বুজিব পৰা নাই যে সি এইটো কেনেকৈ কৰে আৰু প্ৰাণী তাৰ কথা কেনেকৈ বুজিব পাৰে। দি মেন হু নেভাৰ শ্লিপ। বেথ নামৰ 68 বছৰীয়া এজন মানুহ আজিলৈ টোপনি যোৱা নাই, আৰু নোহোৱাৰ কাৰণে তাৰ ওপৰত কোনো ধৰণৰ বেয়া প্ৰভাৱো পৰা নাই, অৰ্থাৎ ই এতিয়াও সুস্থ হৈ আছে। ইয়াৰ ওপৰত ৰিচাৰ্চ কৰা হয়, কিন্তু ই কি কাৰণত এনেকুৱা যে জানিবই পৰা নাই। ইয়াৰ পিছৰ পৰাই মানুহে ইয়াক ছুপাৰ হিউমেন বুলি কয়। মিষ্টাৰ টিথ। মালয়েছিয়াত থকা ৰামাকৰ্ষণ ইয়াৰ দাঁতৰ কাৰণে তাক ছুপাৰ হিউমেন বুলি কয়। ই নিজৰ দাঁতেৰে ট্ৰেইন টানিব পাৰে। ইয়াৰ কাৰণে পৃথিৱীৰ বহুতো ৰেকৰ্ড তেওঁ নিজৰ নামত কৰি লয়। গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডৰ হিচাপে ই 2008 চনত 207 টন ওজনৰ ট্ৰেইন 13 ফুট লৈ টানি লৈ যায়। দি ব্ৰেইন। লণ্ডনত থকা ডানিয়েল ইংলিছ ৰাইটাৰ হয়, কিন্তু ইয়াৰ ব্ৰেইন পাৱাৰ ইমান বেছি যে ই ৱৰ্ল্ড মেমৰি চেম্পিয়নত প্ৰথম স্থান কেইবাবাৰ হৈছিল। 1 ছেকেণ্ডৰ ভিতৰতে যিকোনো ধৰণৰ কঠিনতকৈ কঠিন গণিত কৰি দিব পাৰে। ৰবাৰ বয়। আমেৰিকাত থকা ডেনিয়েল স্মিথক মানুহে ৰবাৰ বয় বুলি কৈ থাকে, কাৰণ তাৰ শৰীৰ ইমান ফ্লেক্সিবল হয় যে ই যিফালে নিজৰ শৰীৰ ঘূৰাব বিচাৰে সেইফালে ঘূৰাব পাৰে। ইয়াৰ ওপৰত মুভিও বনোৱা হয়, কিন্তু আজিলৈ বুজিব পৰা নাই তাৰ গা ইমান ফ্লেক্সিবল কেনেকৈ হ'ল। তো দোস্ত, এয়া আছিল 10জন পৃথিৱীৰ ৰিয়েল ছুপাৰ হিৰো। এনেধৰণৰ ভিডিঅ' আমি এদিন মূৰে মূৰে আপলোড কৰি থাকোঁ। সেই ভিডিঅ'বোৰ চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। সেইকাৰণে ভিডিঅ'ৰ তলত থকা ছাবস্ক্ৰাইব বটন আৰু বেল আইকনটো দবাই দিয়ক। ভিডিঅ' চোৱাৰ কাৰণে চবকে ধন্যবাদ।